নমস্কাৰ বন্ধুসকল, মোৰ লগত আজি এজন মোৰ প্ৰিয় ছাত্ৰ উপস্থিত আছে আৰু এওঁ বহুত ভালকৈ পঢ়া শুনা কৰে। আজি এওঁৰ ঘৰলৈ আহিলোঁ আৰু তেওঁ মোক মিঠাই চাহ খোৱালে। বিশেষকৈ আজি তেওঁ ৰিজাল্ট দিছে। ৰিজাল্টত তুমি কিমান নম্বৰ পালা কৈ দিয়াচোন। মই 100% পালোঁ। তোমাক শুভেচ্ছা জনাইছোঁ আৰু মোক মিঠাই চাহ খোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু তুমি ভৱিষ্যতে ডাঙৰ হ'লে কি হ'বা? মই ডাঙৰ হ'লে চাইণ্টিষ্ট হ'ম। চাইণ্টিষ্ট হ'বা। ভালকৈ পঢ়িবা, সুন্দৰ ভৱিষ্যত কামনা কৰিছোঁ। আৰু তোমাৰ কি কি কৰি ভাল লাগে? গেম খেলি ভাল লাগে আৰু কম্পিউটাৰ চলাই ভাল লাগে কৈছিলা তুমি, কোৱাচোন। মোক কম্পিউটাৰ চলাই ভাল লাগে আৰু মোক ককাৰ লগত কাম কৰিবলৈ ভাল লাগে। এনেই তুমি এতিয়া কোনখন স্কুলত পঢ়ি আছা? মই এতিয়া ছেণ্ট মেৰিজ ইংলিছ মিডিয়ামত পঢ়ি আছোঁ। ছেণ্ট মেৰিজ ইংলিছ মিডিয়াম হাই স্কুল। ক'ত স্কুলখন? বৰপেটা জিলাত, বৰপেটাত হয়নে? আৰু তুমি কি খাই ভাল পোৱা? মই মটাৰমেলন খাই পিনে ভাল পাওঁ। আজি তোমাৰ বাৰ্থডে কাৰণে কি আনিছে? পিজ্জা আনিছে। কোনে দিছে পিজ্জা? কি গিফ্ট? পিজ্জা মোক আইমিয়ে দিছে। ক'ৰ পৰা আহিছে পিজ্জাটো? নাৰায়ণপুৰৰ পৰা আহিছে। আমাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পিজ্জা আহি আছে আৰু পিজ্জা খাব। আমি তেওঁ ঘৰখন দেখাইছোঁ ধুনীয়াকৈ। এয়া মোৰ লগত কণমানি হৃদয় স্পন্দন। এয়া ঘৰখন দেখাইছোঁ। এইয়া ধন্যবাদ। তুমি ভালকৈ পঢ়িবা দেই। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। থেংক ইউ। নমস্কাৰ।